কট 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 আৰক্ষী বিষয়া বুলি ক'লে আপোনাৰ মনত কেনেকুৱা এখন ছবি আহে বাৰু এজন পেটুৱা আৰক্ষী বিষয়া নতুবা এজন ব্যৱহাৰ নজনা আৰক্ষী বিষয়া অথবা মুখত অশ্লীল শব্দৰে ভৰা এজন আৰক্ষী বিষয়া अबे साले तभी मेरा माफ करना गुस्से में इधर उधर নহলে ভ্ৰষ্টাচাৰী এজন আৰক্ষী বিষয়া নতুবা এজন সুবিধাবাদী প্ৰশাসনিক বিষয়া कहां से आते हैं এনেকুৱা এখন ছবি নাহে জানো আপোনালোকৰ মনলৈ কিয় বাৰু এনেকুৱা এখন ছবি আহে আমাৰ মনলৈ নমস্কাৰ মই জুমি স্বাগতম জনাইছো ইস্যু অফ দি ডেইলৈ নিৰ্দয় আৰক্ষীৰ বিৰুদ্ধে জমাহীন ৰূপত মানৱ অধিকাৰ আয়োগ পেটুৱা আৰক্ষীক বিপথে গৈছে আৰু পুনৰ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত বেমেচালি ৰাজ্যৰ আৰক্ষী বিষয়াসকলৰ সম্পত্তিৰ পাহাৰ দেখিলে হতবাক হৈ পৰিব আপুনি পেটুৱা আৰক্ষীক ৰাজ্যৰ আৰক্ষী বিষয়াসকলৰ মূল টপিকটোলৈ যোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাম যে অনুগ্ৰহ কৰি ইস্যু অফ দি ডে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই উৎসাহ পাম আৰু নতুন নতুন ইস্যু লৈ পেলাই আপোনালোকৰ সন্মুখত হাজিৰ হ'ম তেনেহ'লে টপিকটো আৰম্ভ কৰোঁ এইখিনিতে মোৰ এটা ব্যক্তিগত অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ কিছুদিনৰ আগতে মোৰ এডুকেশ্যনেলৰ ডকুমেণ্টছ কিছু হেৰাইছিলে देखा आपने लापरवाही का नतीजा है আৰু তেতিয়া মই থানালৈ গৈছিলোঁ ওচৰৰ থানা এখনলৈ গৈছিলোঁ থানাখনত মই গৈ পেলাই জনাইছিলোঁ যে এনেকুৱা এনেকুৱা কণ্ডিশ্যন হৈছে এজন পুলিচ অফিচাৰে মোৰ লগত যিটো ব্যৱহাৰ কৰিছিলে ইমানেই অভদ্ৰ ব্যৱহাৰ যেন মই কোনো ধৰণৰ সহায় বিচাৰি যোৱা নাই মই যেন এজন আছামী হয় তেখেতসকলৰ ওচৰত যেন এজন আছামী হয় সেই হিচাপত মোক ব্যৱহাৰ কৰিছিলে কিয় মই তেখেতসকলক সুধিছোঁ যে আপোনালোকে কি নৰ্মেল বিহেভ কৰিব নাজানে মানুহৰ লগত এনি টাইম আপোনালোকৰ যে সকলোকে দৃষ্টি দিব যে আছামী হিচাপে কিয় নৰ্মেল ব্যৱহাৰ নাই আপোনালোকৰ মানে ন্যূনতম আপোনালোকৰ সেই জ্ঞানকণো নাই জানো আপোনালোকৰ অসংখ্য টেনশ্যন থাকে বাট হ'ল বুলি সকলোকে তেনেকুৱা ব্যৱহাৰ কৰিব সেইটো নহয় তাৰপিছত যেতিয়া মই তেখেতে বাৰু জনালে খং উঠিলে যি নহওক এজন পুলিচ অফিচাৰ হয় তেখেতৰ ওচৰত মই কোনো ধৰণৰ উচ্চ বাক্যও ক'ব নোৱাৰোঁ কিবা এটা ক'ম পিছত কিবা এটা বেলেগ হ'বগৈ যাৰ বাবে যেনে তেনে কথাখিনি জনালোঁ তথাপিও তেখেতে কিন্তু সেইসমূহ এটলিষ্ট 2-3 ঘণ্টা বহোৱাৰ পিছত ক'লে যে আজি নহ'ব আপুনি অহা কাইলৈ আহিব পিছৰ দিনাখনো মই ৰাতিপুৱাৰ ভাগত আকৌ গ'লোঁ যোৱাৰ পিছতো সেই কাম নহ'লে তাৰপিছত সন্ধিয়া মাতিলে তেতিয়া গম পালোঁ যে নৰ্মেল হিচাপে মই গ'লে নহ'ব বেকগ্ৰাউণ্ডটো লৈ পেলাই যাব লাগিব ভগৱানৰ কৃপাত যেনিবা আমাৰ পলিটিকেল কিছু বেকগ্ৰাউণ্ড আছিলে যাৰ বাবে তাৰ লগত কথা পাতি মেলি কামটো কৰিলোঁ সন্ধিয়াৰ ভিতৰত কামটো কৰিলোঁ কিন্তু এইটোৱে নহয় যে সকলো মানুহৰে যে কোনোবা নহয় কোনোবা এজন উচ্চ পদস্থ বিষয়াৰ লগত চিনাকি থাকিব বা পলিটিকেল ছাপৰ্ট থাকিব তেনেতো নহয় কোনোবা নৰ্মেল মানুহো যাব পাৰে তেতিয়া কি তেখেতসকলৰ কাম কৰিবগৈ নোৱাৰিব কাৰণ আৰক্ষী হৈছে সাধাৰণ জনতাৰ সহায়ৰ কাৰণে আৰু তেখেতসকলে যদি সহায় নকৰে তেতিয়াহ'লে মানুহে তাৰ ওচৰত সহায় বিচাৰিব ঠিক আছে এইখিনিতে মই মানি লৈছোঁ যে তেখেতসকলৰ যোনটো মেণ্টেল ষ্টেটাছ হয় সেইটো হয়তো ভাল নাথাকিবও পাৰে কাৰোবাৰ ফেমিলি বেকগ্ৰাউণ্ড মানে ফেমিলি ইছ্যু থাকিব পাৰে নতুবা তেখেতসকলৰ ধৰি লওক ফিজিকেল ইছ্যু থাকিব পাৰে ধৰি লওক সেই মানুহজনৰ কোনোবা এজন আৰক্ষী বিষয়াৰ সুস্থ নহ'বও পাৰে তেখেতৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ কিবা থাকিব পাৰে বা পইচা পাতিৰ চিন্তা থাকিব পাৰে বা কিবা ফেচিলিটিৰ ইছ্যু থাকিব পাৰে বিভিন্ন ধৰণৰ চিন্তা থাকিব পাৰে গম পাইছোঁ সেইখিনিও থাকিব পাৰে মই কোৱা নাই যে কাৰো একো টেনশ্যন নোহোৱাকৈ সকলোৱে কৰি আছে বাট হ'ল বুলি তুমি সাধাৰণ জনতাক তেনেকুৱা ব্যৱহাৰ কৰিবা সেইটোতো নহয় আৰক্ষী বিষয়াসকলক কৈছোঁ প্ৰাইভেট ছেক্টৰত কাম কৰা মানুহখিনি দেখিছে তেখেতসকলৰ মূৰত কিমান টেনশ্যন থাকে কিমান ষ্ট্ৰেছ লেভেল কিমান হাই থাকে বাট তেখেতসকলে যেতিয়া এজন ক্লায়েণ্টক নতুবা কাষ্টমাৰক যোনটো ব্যৱহাৰ কৰিব অনুগ্ৰহ কৰি তেখেতসকলৰ পৰা অলপমান শিককচোন কেনেদৰে ব্যৱহাৰ কৰিব লাগে যদি সেইকণ আপোনালোকৰ তাত ন্যূনতম জ্ঞান নায়েই তেখেতসকলৰ পৰা শিকক এবাৰ
লগতে মই আপোনালোকক দুটামান তথ্য জনাই থৈ দিছোঁ আপোনালোকৰ সুবিধা হ'ব সেইখিনি সকলো জনসাধাৰণে জানি থৈ দিয়াটো খুব ভাল কথা এৰেষ্ট ৱাৰেণ্ট এজন আৰক্ষী বিষয়া গৈ পেলাই আপোনাক কোনো পধ্যে উঠাই লৈ আহিব নোৱাৰে ঘৰৰ পৰা হেণ্ডকাপ লগাই পেলাই ঘৰৰ পৰা উঠাই লৈ আহিব নোৱাৰে তেখেতৰ তাত এৰেষ্ট ৱাৰেণ্ট থাকিব লাগিব আৰু লগতে আপোনাক যদি কোনো ধৰি লওক আৰক্ষী বিষয়া এজন আহি পেলাই হোক বা ফোন কৰি পেলাই কৈছে যে আপোনাক থানাত হাজিৰ হ'ব দিছে তেনেহ'লে আপুনি পোনপ্ৰথমে আপোনাক কিহৰ বাবে থানাত হাজিৰ হ'বলৈ দিছে সেই কথাটো আপুনি আপোনাৰ সুধিব পৰা অধিকাৰ আছে আৰু যদি এনেই বোলে আপোনাক মাতি পেলাই বহাই থৈ দিছে কোনো ধৰণৰ একো বিচাৰ কৰা নাই একো কৰা নাই বা আপোনাক কোৱাও নাই কিহৰ কাৰণে কৰিছে তেনেহ'লে তাৰ ওপৰতো আপুনি এটা কমপ্লেইন কৰিব পাৰে আপোনাৰ ডিষ্ট্ৰিক্ট কোৰ্টত গৈ পেলাই মেজিষ্ট্ৰেটৰ ওচৰত আপুনি কমপ্লেইন কৰিব পাৰে তেতিয়া হয়তো যোনজন আৰক্ষীয়ে আপোনাক এনে ব্যৱহাৰ কৰিছে তেখেতৰ ক্ষেত্ৰতো উচিত ব্যৱস্থা লোৱা হ'ব হয়তো চাকৰিও যাব পাৰে আৰু এৰেষ্ট ৱাৰেণ্টৰ ক্ষেত্ৰত এইখিনিতে এটা তথ্য জনাইছোঁ যে যেতিয়া আপোনাক এৰেষ্ট কৰিবৰ কাৰণে এৰেষ্ট ৱাৰেণ্ট যদি দেখুৱাইছে তেনেহ'লে যোনটো সময়ত আপোনাক এৰেষ্ট কৰিছে সেই সময়ছোৱাৰ পৰা 24 ঘণ্টাৰ ভিতৰত আপোনাক কোৰ্টত ডিষ্ট্ৰিক্ট কোৰ্টত মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰোৱা হ'ব সেই সময়ৰ ভিতৰত যদি আপোনাক উপস্থিত নকৰায় বা সময়ৰ হাল সলনি কৰে ডায়েৰীত সময় আপোনাক ধৰি লওক ৰাতিপুৱা নিছে যদি সন্ধিয়া সময়ত লিখে 5টা 6টা এনেকুৱাত লিখে তেনেহ'লে সেইটোৰ ওপৰতো আপুনি মেজিষ্ট্ৰেটৰ ওচৰত কমপ্লেইন কৰিব পাৰে লিখিতভাৱে নেক্সট হৈ গ'ল আপোনাৰ চাৰ্চ ৱাৰেণ্ট চাৰ্চ ৱাৰেণ্ট নোহোৱাকৈ আপোনাৰ ঘৰত কেতিয়াও তালাচী চলাব নোৱাৰে আৰক্ষী বিষয়াই যদি আপোনাৰ ঘৰত ৱাৰেণ্ট নোহোৱাকৈ আহিছে তেনেহ'লে আপুনি কেতিয়াও তেখেতক তালাচী কৰিব নিদিব তেখেতসকলক জনাব যে চাৰ্চ ৱাৰেণ্ট নোহোৱাকৈ আপোনালোকে তালাচী কৰিব নোৱাৰিব অনুগ্ৰহ কৰি চাৰ্চ ৱাৰেণ্ট লৈ পেলাইহে মোৰ ঘৰত তালাচী কৰক আৰু নেক্সট হৈ গ'ল FIR হৈছে ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট বেছিভাগ ক্ষেত্ৰতে দেখা যোৱা যায় নিউজ চেনেলৰ পৰা আদি কৰি সকলোতে দেখা পোৱা যায় যে FIR ৰেজিষ্টাৰ কৰিবলৈ থানাত নিবিচাৰে কিন্তু এইখিনিতে আপোনাৰ তাৰ ভিতৰতে 3টা সুবিধা আছে FIR কেনেদৰে কৰিব পাৰিব ফাৰ্ষ্টটো হৈছে আপোনাৰ FIR যোনটো আপুনি ঘৰতে বহি অনলাইন আপোনাৰ FIR ৰেজিষ্টাৰ কৰিব পাৰিব সকলো ষ্টেটে এটা FIR পোৰ্টেল ওপেন কৰি ৰাখিছে হেতুৰ মাধ্যমেৰে আপুনি FIR দিব পাৰে আৰু সেকেন্ডটো হৈছে জিৰ' FIR যোনটো হয় হেতু হৈছে আপোনাৰ ধৰি লওক আপোনাৰ যোনটো লোকেশন হয় সেই লোকেশনটোত আপুনি FIR দিবলৈ গৈছে কিন্তু আপোনাৰ FIR খন ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে আপুনি সেইটো এৰিয়াৰে বিভিন্ন ধৰণৰ থানা থাকে সেই থানাটো গৈ পেলাই আপুনি FIR খন ৰেজিষ্টাৰ কৰিব পাৰে আৰু 3 নম্বৰ অপচনটো হৈছে যদি আপোনাৰ এজনৰে মই ক'লো যে আপোনাৰ FIR ৰেজিষ্টাৰ নকৰে এটা খুব প্ৰবলেম হৈ আছে যে FIR ৰেজিষ্টাৰ নকৰে তেনেহ'লে আপুনি সেই থানাৰে উচ্চ পদস্থ বিষয়াক লগ কৰি পেলাই আপুনি ৰিটেন কমপ্লেইন দিব পাৰে আৰু যদি তেখেতেও নলয় তেনেহ'লে আপুনি সদৰ থানাত গৈ পেলাই আপুনি উচ্চ পদস্থ বিষয়াকো আপুনি কমপ্লেইন মানে আপোনাৰ যোনখন ৰিটেন কমপ্লেইন হয় সেইখন আপুনি দিব পাৰে আৰু যদি তেখেতেও আপোনাক কোৱা নাই তেনেহ'লে আপুনি কোৰ্টত গৈ পেলাই মেজিষ্ট্ৰেটৰ ওচৰতো আপুনি ৰিটেন কমপ্লেইন দিব পাৰে এইকেইটা অপচন জানি থৈ দিলে সকলোৰ কাৰণে সুবিধা হয় যাৰ বাবে মই আপোনালোকক জনাই দিলোঁ এতিয়া আমি আহোঁ এটা বেলেগ পইণ্টলৈ যোনটো হৈছে পুলিচ কাৰাপশ্যন দুৰ্নীতিটো সকলো আপোনাৰ অসম বুলি নহয় গোটেই ভাৰতবৰ্ষখনতে দুৰ্নীতি যিকোনো আপোনাৰ বিভাগত যাওক দুৰ্নীতিৰে ভৰা মাত্র असम राइफल्स के कर्नल को करोड़ों रुपए का सोना लूटने के आरोप में गिरफ्तार किया गया এইখিনিতে মই আমাৰ ভাৰপ্ৰাপ্ত হৰমিত সিং ডাঙৰীয়াক জনাইছোঁ যদি আপোনাৰ তাত কেতিয়াবালৈকো এই ভিডিঅ'টো আপুনি পায় তেনেহ'লে অনুগ্ৰহ কৰি এই যোনটো দুৰ্নীতি চলি আছে আৰক্ষী বিষয়াসকলে এই দুৰ্নীতি কৰি আছে অনুগ্ৰহ কৰি এইটোৰ ওপৰত অলপমান আপুনিও ধ্যান দিব যদি তেখেতসকলে দুৰ্নীতি কৰি থাকে তেনেহ'লে আমাৰ জনসাধাৰণ থানাত যাবলৈ ভয় নকৰিবনে মানে আজিকালি এনেকুৱা হৈ গৈছে বজাৰলৈ যোৱা আৰু থানালৈ যোৱা একেই কথাই হৈ পৰিছে পকেটটো যদি আপুনি মোটা কৰি নিনিয়ে বেক পকেটটো যদি মোটা হৈ নাথাকে তেনেহ'লে আপোনাৰ পকেট মানে কোনো ধৰণৰ কাম নিশিজে
আৰু এইখিনিতে কৰাপশ্যনৰ বিষয়ে যেতিয়া মই কৈছোঁ তাত আৰু এটা কথা মই জনাব বিচাৰিছোঁ একচুৱেলি মই যেতিয়া জিডিখন উলিয়াব গৈছিলোঁ তেতিয়া দেখিছিলোঁ এবাৰ হয়তো কিবা কেছৰ কাৰণে কিবা ডকুমেণ্ট দিছিলে ডকুমেণ্টছখিনি আছিলে 120-30 পৃষ্ঠামানৰ সেই ডকুমেণ্টছখিনি যেতিয়া দিছে তেতিয়া সেই থানাতে অকল সেই ডকুমেণ্টছখিনি থাকিলে নহ'ব বিভিন্ন ধৰণৰ জেগাত 3-4টামান জেগাত দিবলগীয়া হয় সেই যেতিয়া জেৰক্সখিনি যোনজন মানুহে দিছে সেই তেখেতেতো কৰি নিদিয়ে তেখেতে এটা কপি দি দিলে হৈ গ'ল সেই কপিটো 3-4টা কপি যেতিয়া আপোনাক দিবলগীয়া হয় তেতিয়া এই পইচাটো তেখেতে যেতিয়া পকেটৰ পৰা সেই জেৰক্সখিনি কৰি পেলাই দিবলগীয়া হয় তাহলে হেতু অলপমান অসুবিধা হয় তেতিয়া তেখেতসকলে পইচাটো খৰচ কৰিছে ঠিকে কিন্তু তেখেতেতো 2 নম্বৰী এটা কৰিব লাগিব সেই পইচাটো উঠাবৰ কাৰণে যাবে তেখেতসকলক ফাণ্ড পঠিয়ায় সেই ফাণ্ড যোনটো পঠিওৱা হয় সঠিকভাৱে ব্যৱহাৰ হৈছে নাই মনিটৰ কৰক वाह दीदी क्या बढ़िया था এইখিনিতে আহিলোঁ আমি আৰক্ষী বিষয়া বুলি ক'লে কেনেকুৱা এজন আৰক্ষী বিষয়া কেনেকুৱা আৰক্ষী হ'ব লাগে আমাৰ এজন ফিট স্মাৰ্ট এনেধৰণৰ আৰক্ষী বিষয়া বিচাৰে আৰু যোনজন ঘুচখোৰ নহয় মানুহক আপোনাৰ মানুহৰ প্ৰতি ভাল ব্যৱহাৰ এনেকুৱা আমি বিচাৰোঁ এজন আৰক্ষী তেখেতসকল হৈ গ'ল জনতাৰ ৰক্ষাৰ কাৰণে যিকোনো এটা প্ৰব্লেম হ'লে যদি তেখেতসকলক যেতিয়া আমি প্ৰব্লেমটো জনাবলৈ যাওঁ তেখেতসকলে যদি আমাৰ লগত আছামী ব্যৱহাৰ নকৰি ভাল ব্যৱহাৰ কৰে তেতিয়াহ'লে আমাৰো সাহস বাঢ়ে যোনটো আমি ৰিয়েল লাইফত দেখোঁ তেনেকুৱা এজন ৰিয়েল লাইফত যদি আৰক্ষী প্ৰশাসক হয় তেতিয়াহ'লে আমাৰ কাৰণে জনতাৰ কাৰণে সুবিধা হয় এইখিনিতে মই আপোনালোকক অনুৰোধ জনালোঁ যে আপুনি অনুগ্ৰহ কৰি আপোনালোকে কমেণ্টৰ জৰিয়তে জনাওক আপোনালোকৰ পুলিচৰ লগত এক্সপিৰিয়েঞ্চ কেনেকুৱা ভাল হ'লে ভাল বুলি জনাওক আৰু যদি বেয়া হয় তেনেহ'লে বেয়া বুলি জনাওক তেতিয়া গম পাম মই যে কিমানৰ ভাল নে কিমানৰ বেয়া তেনেহ'লে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ এবাৰ দেখা হ'ম নতুন টপিকৰ সৈতে ইছ্যু অফ দি ডে ভালে থাকক কুশলে থাকক ধন্যবাদ